স্কুল খোলাহেঁতেন যে কিমান ভাল লাগিলেহেঁতেন, লগৰবিলাকক লগ পালোহেঁতেন, হোলী খেলিলোহেঁতেন, বগৰাই খেলিলোহেঁতেন। এতিয়াহে কোনো নাই। এই পাৰ্টনাৰ মই আছোঁতো, মোৰ লগত খেল না, মই আছোঁ, মই থাকোঁতে কিহৰ চিন্তা? আৰে আমিচোন হোলী লগোৱাই নাই, দে হোলী মাৰ, পিচকাৰি মাৰ। হয়তো ঠিকে কৈছ, পাহৰিয়ে গৈছিলোঁ হোলী খেলিবলৈ আমি। মজা, এতিয়াহে হোলী লাগিছে। তোৰচোন এটা চকু ঢাক খাই গ'ল আৰু। দেখিছনে নাই তাৰপিছে মোক? তোৰ পিচকাৰিটোৱে মোৰ চকু ঘোলা কৰি দিলে পাই। বেলেগ মজা পিচকাৰি কিনিছচোন তই। হ'ব এইটো পাপাই হেন দিছে, এইটো 500 টকা লৈছে। অহা বছৰ খেলিব লাগিব এইটো দি। পাপাই কৈছে অহা বছৰ আনি নিদিওঁ আৰু, এইটোকে ভালকৈ থৈ দিবি, নহ'লে অহা বছৰলৈ নাপাওঁ আৰু পিচকাৰি। তহঁতি ইয়াতে আছ, মই তহঁতক বিচাৰি ফুৰিছোঁ ক'ত গ'ল বুলি। টাৰ্গেট লকড। মোক কিন্তু হোলী নামাৰিবি দেই, মোৰ একদম এলাৰ্জি হয় হোলী দি। মোক নামাৰিবি, মই তহঁতক মায়ে মাতিছে সেইটোৱে ক'ব আহিছিলোঁ। মোৰ একদম হোলী নামাৰিবি দেই, মই একদম ভাল নাপাওঁ কিন্তু। অকণমানহে লগাম, ফুটটোহে লগাম একো নহয়তো। পুতু লাহেকৈ তোমাৰ ৰকেট পিচকাৰিটো মাৰি দিয়া আৰু। এইকেইটাই মোক মাৰিলে মা। কেনে মজা। তহঁতক মই হোলী লগাবলৈ মানা কৰিছিলোঁ নে নাই? তহঁতি বহুত বদমাছ, তহঁতি বহুত দুষ্ট ল'ৰা। যাওঁগে মই। মজা লাগিল কিন্তু দেই, মজা লাগিল কিন্তু। ইয়াতে ৰৈ থাকোঁ, যোনে আহিব তাক ৰঙা কৰি খেদাম। I'm a disco dancer, na-na-na-na. বিলখালে হয় কেঞ্চাৰ, na-na-na-na. সেইটো ধৰ্মেশ দা দেখোন। ধৰ্মেশ দা। কোনে মাতিলে মোকে? বোলো এইফালে আমি হোলী খেলা নাই নেকি? এইফালে আহক। কোনে মোক ধৰ্মেশ দা বুলি মাতিছে? মোৰ নাম ধৰ্মেশ দা, কোনে কৈছে মোৰ নাম ধৰ্মেশ দা বুলি? মোৰ নাম হৈছে সূৰ্য ভাই, ডন নম্বৰ 1, নট ধৰ্মেশ। কল মি সূৰ্য ভাই। সূৰ্য ভাই, আমি ধেমালিহে কৰিছিলোঁ। সূৰ্য দা, কেনে খবৰ আপোনাৰ? হোলী খেলা নাই নেকি? বাপৰে, ইমান খং নে আপোনাৰ? তহঁতক একদম হোলী নোহোৱাকৈ পিতা লাল কৰি দিম। ভালকৈ মাতবি, নহ'লে কাণ্ড। হ'ব দিয়ক সূৰ্য ভাই, আমি এনে ধেমালিহে কৰি আছিলোঁ আপোনাৰ লগত। দিয়ক আপোনাক ফুট এটা লগাই দিয়ক হোলী বুলি, আৰু শুভেচ্ছা থাকিল হোলীৰ আপোনালৈ। তহঁতি একদম বেলেগ হোলী খেলিছ নেকি? বান্দৰৰ পিতাটোৰ দৰে ৰঙা হৈ আছে একদম মুখকেইখন। মোক অকণমানহে লগাবি দেই, ফুটটোহে দিবি, বেছি একদম নলগাবি কিন্তু। হ'ব ঠিক আছে। কেনে মজা ধৰ্মেশ দা, আমাক গালি দিছিলে। ৰাৰা মোৰ ওচৰত কেলাকনিও আছে দুটা, মাৰি দিওঁ বাপেকে। ধৰ্মেশ দাতকৈ কণীকেইটাহে ডাঙৰ দেখোন, পলাই দিওঁ আৰু। তহঁতক বেটা ধৰিব পালে তামোল গছত ওলোটা কৰি কোবাম তহঁতক, কটি ৰঙা কৰি দিম বান্দৰৰ কটি নিচিনা। মোকে বান্দৰৰ ৰঙা কটি কৰি থৈ গ'ল, কি যে হ'ব নহয়। গেলাকণি সোপা গেলা গোন্ধাইছে কি যে গেলাকণি সোপা মাৰিছে শিকাত, কি যে অঘাইটাং ল'ৰা ছোৱালী এইবিলাক। হ'ব দিয়ক, আজি ইমানতে সামৰিছোঁ আৰু। ছাবস্ক্ৰাইব কৰি দিব চেনেলটি, আৰু ভিডিঅ'টি লাইক কৰি দিব। ধন্যবাদ, বাই বাই।